হেল্ল' গাইছ আৰু আজি ৰাজাপাৰা পালনাম আৰম্ভ হ'ব আৰু আমি পালনামত গৈ আছোঁ এতিয়া আজি আবেলি আৰম্ভ আজি 4:30 পৰা আৰম্ভ হ'ব বলক আৰু আমি এটা পালনামত গৈ আছোঁ আৰু এইখন হ'ল পালনামৰ গেট সাৰ্বজনীন পালনাম মহোৎসৱ ৰাজাপাৰা নামঘৰ প্ৰাংগণ তো মন্দিৰ পালোঁ আৰু বেছি টাইম নাই দেখিছে আপোনালোকে এইটো মন্দিৰ ঘৰ আৰু ইয়াত পালনাম অধিৱেশন আদি তো চাই থাকক মোৰ লগত এতিয়া মানুহ অহা নাই মানুহ আহিব এতিয়া আৰু ইয়াত কি যোগাৰ পাতি কৰি আছে আৰু ইয়াত তো মই পালনামত আহি পালোঁ আৰু বলক অকণমান ভিতৰে ভিতৰে দেখুৱাওঁ তো বলক মোৰ লগত চাই থাকক এইবিলাক পাছফালে এইবাৰ অকণমান মণ্ডপটো দেখাওঁ আপোনালোকক মণ্ডপটো ইমান সজোৱা হোৱা নাই হ'লেও কেৱল মণ্ডপটো দেখাম আৰু ইয়াত পতাকা উত্তোলন কৰিব এইখন মেইন পতাকা উত্তোলন মানে মেইন পতাকাখন এইখন আৰু ইয়াত পতাকা উত্তোলন কৰা হ'ব পতাকাখন উত্তোলন কৰিবলৈ উপস্থিত শ্ৰদ্ধা পতাকা উত্তোলন কৰি আছে লগতে আমাৰ বিশিষ্ট অতিথিবৃন্দ বাসকল আজি আমাৰ 19তম ৰাজাপাৰা আৰু ইয়াত কিবা অকণমান ভাষণ দি আছে আৰু আজি আমাৰ অমুক কিবা কিবি কৈ আছে আৰু ইয়াত পতাকা ধ্বজা উত্তোলন গতিকে এই পতাকা এইটো 19তম মানে 19 বছৰ হ'ল আৰু এই পালনাম এতিয়ালৈকে 19 বছৰৰ পালনাম চলি আছে 19 বছৰ হ'ল পালনাম কৰা এইবাৰ হ'ল 19 বছৰ পালনাম হ'ল আঞ্চলিক ৰাইজকে মই আৰু এনেদৰে পতাকা উত্তোলন চলি আছে আৰম্ভ কৰিবলৈ ভাষণ দি আছে আৰু ধন্যবাদ সভাপতিক এখন ফুলাম গামোচাৰ এখন ভাষণ জনাব আমাৰ পালনাম উদযাপন সমিতিৰ সভাপতি মাননীয় প্ৰফুল্ল চন্দ্ৰ নাথ দেৱীয়ে সম্বৰ্ধনা জনাইছে ইয়াক সম্বৰ্ধনা মানে পতাকাখন উত্তোলন কৰাৰ পিছত এটা সম্বৰ্ধনা জনাইছে আৰু পতাকা উত্তোলন কৰিছে জয় কৃষ্ণ হৰি বল হৰি বল হৰি বল হৰে ৰাম হৰি বল হৰি বল হৰি বল হৰি ৰাম ৰখে বৈকুণ্ঠ প্ৰকাশে প্ৰেময় অমৃত তো এইখন পতাকা উত্তোলন কৰা হ'ল এইবাৰ হ'ব চাওক এইবাৰ কোনে পতাকা উত্তোলন কৰে এইজন মুখ্য পাঠকজন জ্যোতিষ পাঠক বোলে এইজনৰ নাম ই কিবা ভাষণ দি আছে এনেকৈ আৰু পতাকা উত্তোলন চলি আছে বৰকা ৰাণী বানাই
পতাকা উত্তোলন কৰি আছে কৰাৰ পিছত 19খন পতাকা ন দেৰি লাগিব বহুত দেৰি লাগিল তো 19খন পতাকা তো এনেকৈ চলি পতাকা উত্তোলন কৰি আছে তো পতাকা উত্তোলন কৰা হ'ল ইজনৰ আৰু হাততালি তো হাত চাপৰি মাৰিছে সকলোৱে এতিয়া উত্তোলন কৰিব আমাৰ এই অঞ্চলৰে সৰ্বৰে ব্যক্তি কোনে পতাকা উত্তোলন ৰাকেশ কৰাৰ পিছত চক্ৰৱৰ্তী সম্বৰ্ধনা বাপদেৱে জনাব তেখেতে সেইবোৰ নাম কৈ আছে আৰু এনেকৈ পতাকা উত্তোলন কৰোঁতে শেষ হয় আৰু এইবাৰ বাহিৰত ৰাস্তাত দেখাম এইবাৰ ৰাস্তাত আহিলো মানুহবোৰে পতাকা উত্তোলন কৰাত ব্যস্ত হৈ আছে আৰু এইবিলাক চাই আছে মই আছো আৰু এনে আছো ঘূৰি মই এনে ৰাস্তাত থিয় দি আছো আৰু এনেকৈ ভকতজন মূৰত ভাগৱত কিতাপখন লৈ ওলাল আৰু এইখন কি গাড়ী কম বেটাৰী গাড়ী ক'লো বেটাৰী গাড়ীখন সজোৱা হৈছে বেটাৰী গাড়ীখনত সজাৰ পিছত এপাক ঘূৰিব গাঁওখন ভকতজনক অকলে থৈছে কি যে মানুহ ৰে অলপতো আগবাঢ়ি অকলে আহি আছে তো বেটাৰী গাড়ী ফুল হ'ল বেটাৰী গাড়ী নধৰে আৰু নাম গাই গৈ আছে কৃষ্ণ হৰি ৰাম ৰাম কৃষ্ণ হৰি ৰাম কে নাম গাই গৈ আছে আৰু এইটো অলপ হ'ল হেল্ল' হাই আৰু এনেকৈ গাঁওখন ঘূৰি আমি আহি পালো সন্ধিয়া লাগিল নাম গাই আহি পালো আমি সন্ধিয়া লাগিল আৰু এতিয়া আমি ভকতজনক সেৱা কৰিব গৈ আছো সকলোৱে সেৱা কৰিব ভকতজনক সেৱা কৰি আছে ভকতজনক সকলোৱে সেৱা কৰিব আপোনালোকেও সেৱা কৰক জয় কৃষ্ণ হৰি বল ক'ব নাজানো ক'লো আৰু সেৱা সকলোৱে ভকতক সেৱা কৰি আছে ভকতজনক যিজনে গোটেই গাঁওখন ভাগৱত মূৰত লৈ ফুৰিল সকলোৱে সেৱা কৰা কৰি আছে সেৱা কৰি আছে সেৱা কৰি এনেকৈয়ে মন্দিৰৰ ভিতৰৰ পিনে আহি গ'ল লাহে কৰি ইয়াৰ নাম হ'ব নাম গাই ভাগৱতখন তাত থ'ব মণ্ডপটোত থ'ব
বলক ভাগৱতখন মণ্ডপত থৈ দিওঁ। এই যে আপোনালোকে এইটো চাই আছে, একো লগোৱা নাই বুলি নাভাবিব। আজি এইটো আৰম্ভ হৈছে, কিন্তু ইয়াত ৰাতি বঢ়িয়া কৰি সজোৱা হ'ব। তো কালি নেক্সট ভিডিঅ'ত দেখা পাব আপোনালোকে একদম ধুনীয়া কৰি সজোৱা হ'ব। তো দেখা পাব নেক্সট ভিডিঅ'ত। আৰু এইটো মানে আজি আৰম্ভণিটো আজি ৰাতি কৰা হ'ব। নাভাবিব যে এইটো একো নাই, একো কৰা নাই, নাভাবে এইটো তেনেকৈ নাভাবিব। বঢ়িয়া কৰি ধুনীয়া কৰি ডেক'ৰেশ্যন কৰা হৈছে, মানে ফুলেৰে বঢ়িয়া কৰি সজোৱা হৈছে, বঢ়িয়া লাগিছে। তো নেক্সট ভিডিঅ'ত দেখিব এনেকৈ নাম গাই দেখিছে। আৰু এই যি আপোনালোকে দেখা হৈছে, এইটো হ'ল এটা কৃষ্টি, এইটো হ'ল বড়ো কৃষ্টি। তো বড়ো কৃষ্টিৰ নাচি আছে। এইটো হ'ল বড়ো কৃষ্টি। বড়ো কৃষ্টিটো চোৱাৰ পিছত আৰু আছে কৃষ্টি। আৰু এইটো হৈছে গোৱালপাৰীয়া নৃত্য। সৰু সৰু কণ ছোৱালীবোৰে নাচি আছে গোৱালপাৰীয়া নৃত্য, আৰু লগত এজন সৰু ল'ৰা আছে, এনেকৈ নাচি আছে কমৰ হেলাই হেলাই। আৰু এইটো হৈছে বিহু নাচি আছে। বিহু নাচি আছে দেই, বিহু নাচি আছে। আৰু এইটো হৈছে বানাইসকল নাচি আছে, বানাই জাতিটো, আৰু তেওঁলোকৰ বাদ্যযন্ত্ৰ বজাই নাচি আছে।
তেওঁলোকৰ বাদ্যযন্ত্ৰসমূহ বজাই বজাই নাচি আছে আৰু এই ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব যোনে যোনে নতুনকৈ চাই আছে তেওঁলোকলৈ কৈছোঁ ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব শ্বেয়াৰ কৰিব যদি ভিডিঅ'টো ভাল লাগিছে আৰু এটা পাৰ্ট 2 দেখাব এইটো পাৰ্ট 1 এইটো পাৰ্ট 2 দেখাব পালনামখন পালনাম আৰু এইটো আজি অধিৱেশনৰ সাংস্কৃতিক ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ।